নমস্কাৰ আপোনালোক আটাইকে বনসাই এণ্ড গাৰ্ডেনিং চেনেলটোলৈ মই প্ৰকাশে স্বাগতম জনাইছোঁ। আশা কৰোঁ লকডাউনৰ এই সময়ছোৱাত আপোনালোকে ভালে কুশলে আছে। বনসাই এটা জাপানী শব্দ। ইয়াৰে বন মানে পাতল পাত্ৰ বা থালি আৰু ছাই মানে গছ বা ৰোৱা কাৰ্যক বুজায়। অৰ্থাৎ বনসাই বুলি ক'লে আমি বুজিব লাগিব অগভীৰ পাত্ৰত সৰু গছ এজোপাক প্ৰকৃতিৰ প্ৰাপ্তবয়স্ক গছৰ প্ৰাকৃতিক ৰূপ উপস্থাপন কৰাটো। এতিয়া আমি মূল বিষয়বস্তুলৈ আহোঁ। বনসাই কৰিবলৈ যাওঁতে বিভিন্নজনৰ মনত গছক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয়। আজি আমি আলোচনা কৰিম বনসাইৰ বাবে কেনেকুৱা গছৰ প্ৰয়োজন আৰু ক'ত কিদৰে সহজতে পোৱা যাব উপযুক্ত গছ। তো আহক অলপ পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গছ-গছনিৰে ভৰা প্ৰকৃতিৰ সমাহাৰস্থল অসম তথা উত্তৰ পূৰ্বাঞ্চলত বনসাইৰ বাবে প্ৰয়োজনীয় গছৰ অভাৱ নাই। মাথো আমি তাক চিনাক্ত কৰিব জানিব লাগিব। আমি তিনি ধৰণে বনসাইৰ বাবে গছ পাব পাৰোঁ। প্ৰথমটো হ'ল গছৰ গুটি বা পুলিৰ পৰা। এই পদ্ধতিটো বহুত দীঘলীয়া হয়। দ্বিতীয়তে গছৰ ডাল কলম দি আৰু নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰিও আমি বনসাই কৰিব পাৰোঁ। তৃতীয়টো হ'ল চিকাৰ অৰ্থাৎ বনসাই হাণ্টিং। প্ৰাকৃতিকভাৱে পাহাৰ পৰ্বতৰ শিলৰ ফাঁকত গছৰ খৰোং, বহু পুৰণি ঘৰ, পুৰণি দেৱাল ইত্যাদিত হোৱা বাওনা আৰু মতা গছ সংগ্ৰহ কৰিব পাৰি, কাৰণ এনেকুৱা গছবোৰ বনসাই কৰিবলৈ বেছি সুবিধা হয়। আৰু সেইবাবেই এই পদ্ধতিটো বেছি জনপ্ৰিয় বনসাই কৰিবলৈ। আৰু এনেকৈ হাণ্টিং কৰাৰ পিছত গছজোপাৰ ঘাই শিপাডাল অৰ্থাৎ টেপ ৰুট কাটি মাটিৰ ওপৰৰ অংশটো 1 পৰা 3 ফুটমানৰ ভিতৰত ৰাখি কাটি দিব লাগে। আৰু গছজোপা টাবতো ৰুব পাৰি বনসাই শৈলেৰে, কিন্তু মাটিত ৰুলে গছজোপা মৰাৰ সম্ভাৱনা একেবাৰে কম থাকে। এতিয়া শেষত বনসাই হাণ্টিঙৰ কিছু মুহূৰ্ত আপোনালোকক আজি দেখুৱাম। আৰু আহি মই মোৰ বন্ধু এজনৰ ঘৰ পালোঁ। এতিয়া আমি তেওঁলোকৰ ঘৰৰ পিছফালে বনসাইৰ বাবে উপযুক্ত গছ বিচাৰিম। আৰু বিচাৰি পুৰণি আহঁত গছ এজোপা পালোঁ। হাণ্টিঙৰ সময়ত মনত ৰাখিব, গছৰ ছালটো যিমানেই পুৰণি হ'ব বনসাইজোপা দেখিবলৈ সিমানেই ভাল লাগিব। গছজোপা উঠাওঁতে শিপাৰ গুৰিত লাগি থকা মাটিখিনি গুচাই দিব নালাগে। ইয়াৰোপৰি গছজোপাৰ শিপাখিনি কাটোতে ঘূৰণীয়াকৈ ৰাখি কাটিব লাগে। আৰু শেষত গছজোপাক মই প্ৰায় 6-7 মাহ মাটিত এইদৰে ৰুই থৈ দিম। আৰু তাৰ পিছত মই বনসাই পটলৈ আনিম।